হাই মিঠে হাও হাপা দেখোনে কি কৰি আছা নতে এ তোকে ওয়েট কৰি আছো তোৰ লগত মোৰ এটা ডাঙৰ কথা আছে যো পাতো যাওচোন কি কথা নো কম যো আ বল আ যো দে কি কথা কবা আছিল ক কথাটো কি জানানে এভৰিডে গোয়িং ইজ আমাৰ দুৰু বয়াস তয়ো হৈ যাবি কাবাৰ লগত বেয়া ময়ো হৈ যাম কাবাৰ লগত বেয়া গতিকে তোৰ যদি আছে কিবা প্ৰেমত দুৰ্বলতা নকা ঘিয়া মোক এগলা খাননো কি কথা সুধি থাকয় তই মোৰ এগলা বৰ্তমান একো নাই আছে যদি কৈ দিয়ে মিঠে নহ'লে আমিতো বিয়াৰ পিছত পস্তাম কিনো পস্তমে হাপা নহয় আমি দুটাক ভাল পাই পেলাইও আকৌ ক'ব নোৱাৰিলো নহয় সেইটো কথা বিয়া হোৱাৰ পিছত মনত পৰিলে দুখ নালাগিব নেকি দুখটো লাগবই দেচোন বৰ্তমান তোৰ প্ৰতি মোৰ কোনো দুৰ্বলতা নাই পিছত যি হয় দেখা যাব আৰু পিছে পৰে মানে ধৈৰ্যই পৰম শক্তি হাপা অলপ ধৈৰ্য ধৰচোন ইতা মই যাওঁ তই যায় নেকি যাওঁ মই ছাগলী লাৰি দিবা আহিছো তে জাগে যা দে ধৈৰ্য আৰু মই কেনেকে ধৰো কালিতো মই চেনিক পলে নিমে তই যদি আজি মোক আকবাৰ আই লাভ ইউ বুলি কলিহে মই ইতে ডাইৰেক্ট চেনিক আই হে দিওঁ বুলি ক'লোহে আজি মোৰ লাকে বেদিও দেই এই জোক ভালকে এনেকেনো বাকৰি জোখে না বান্দৰ এতে ভাল হ'ব খুটাটো কিমান মান হলনো মোৰ জোখটো কিবা গমেই নাপালো তই নহয় জোখছা নে মই জোখছো তাকেতো ইয়াতে হ'ব নেকি খুটাডাল ইয়াতে হ'ব লাগব জাগা কোলাব নে এইখিনিতে এ কোলাব মানে জাগাটো অলপ সৰু হ'ব নেকি সৰু যদি হৈছি ইটো ঘৰ ভাঙি দিং নেকি চাহা হা? বহুত জাগা ওলাব এইটো ঘৰ ভাঙবে পকা ঘৰটো তোৰ বিয়াৰ কাৰণে তোৰ দ্বাৰা একো কাম নহ'ব বেলেগ কামলাক মাতিব লাগব হুই চাহা কে আমিতো বহুত মানুহ মাতছোং চবেইতো আহিব আহিবতো কিন্তু আমাৰ ডাবলাক মাৰলে মাংসটো নুকলাব নেকি নুকলাব নেকি হা পোৱালি কেইটাকো মাৰিব লাগব নেকি হয় না হুই চাহা কে হেৰি চেৰেপটো কিমান মান মুনাইছে আমাৰ এ সেইটো হিচাপ মই নাজানো ৰ আমাৰ ৰগিলেহে জানব হে মাতছো ৰ ৰগিলে হুই মেম চাহাব খালি ঘৰতে সোমাই থাকে মোৰ বিয়াত কাম কৰিব লাগে নাচনি নেকি হি এ তেৰ বিয়া কামেই কৰি আছে না হুই মেম চাহাব কিয়নো ইমান চিঞৰ বাখৰ কৰছাৱাই কি হৈছে নো গেষ্টি কি হৈছে এই ইয়াৰ বিয়াৰ কাৰণে পকা চাৰাপটো কিমান বনাইছা 10-11 কেজি মান চাউলৰ বনাম বুলি ভাবছং সব মানুহ নাখায় নহয় কোনোবাইহে খাব হ'ব না নহয় ইমান মানুহ আহিব চবেইটো খাবা লাগব মোটামুটি 100 কেজিটো লাগব বাচ্চাবিলাকো খাবা দিম না মই চবকে অলপ অলপ খুৱাই দিম বিয়াৰ দিনাখন তেতিয়াহে ফূৰ্তি কৰি ভাল লাগব কথা কবা আহিছি চাৰফ পাগললে গেলিহে ফূৰ্তি কৰিব পাৰি নেকি এনেই কি ফূৰ্তি কৰিব নোৱাৰি হ'ব দে পিছে তোৰ হিচাপ মতে বনা হুই চাহাব 5 কেজি চাউল দেখোন মদ ভাতৰ লগত খাই একলা শেষ কৰি দিমে মই কথা কবা আহিছি 5 কেজি চাউলৰ মদ খাই তই একেবাৰে দেখোন বেলটিয়ে থাকিবি বিয়া কেনেকা কৰিবি নো ওই মানুহটো এবাৰ ৰামহৰি বজাৰৰ পে ভাল চাই অলপমান বাখৰ আনিবি মই চাৰফটো একদম সুন্দৰকে বনাম হ'ব দে এইবাৰ বজাৰ বাৰত মই পকা একদম পুৰা কাঢ়া বাখৰ লৈ আহিম পুৰা কাঢ়া হ'ব কি ভাল লাগব পুৰা ভাল লাগব হেই যো তাড়াতাড়ি যো কোনবাই দেখবো অলপ দেৰি হ'ল একো নাই যো ঐ নাজিতে ল যো জোৰত যো মোৰ তামাম ভয় লাগছি এই চাও চেনিহঁতৰ ঘৰ নাপাওঁতে যদি আকলা জেগা আছে মানুহ নহয় তাতে ৰাখি দিবি হা হ'ব চিন্তা নকৰিবি আৰু মোক বাৰ তালিয়া কৰি নাৰখিবিচোন মোৰ সন্মানৰ কথা আছে এই যো ইমিডিয়েট কুইক একশ্যনত যৌৱে তাইল চিন্তা কৰিব নালাগে
ঘৰত কাৱে দেখা নাইতো নাই দে মনে মনে আইছো পিছে ক'ত যাবি এতিয়া নাজনো ক'ত যাওঁ মোৰ সেনেকুৱা কোনো ৰিলেশ্যনৰ মানুহ নাই ওডু ডুমনি চকীত পাছা আমাৰ জেঠিৰ ঘৰ আছে তাতে যাও যাও বহুত দিন যোৱা নাই কিমান ভাল লাগব ন হে হে ইমান ফূৰ্তি কিয়নো কিবা পিকনিক খাবা আছে না মাঘৰ বিহু খাবা আছে হা মোক অলপ মনে মনে চিন্তা কৰবা দি এৰত মোক লাভিও কম কম বুলি ভাবি আছিল তেতিয়া কি হ'ব এক পলে নিয়াৰ পিছততো মোৰ তাক ভাল পোৱাৰ কোনো অফাৰেই নাই নাভাবা নিচিন্তাকে মই এইগিলা কি আঁচনি হাতত ল'লোৱে এইগিলাখান আঁচনিৰ কাৰণে মই কেতিয়াবা ডাঙৰ বিপদত পৰিমে ঘৰত বা ইথান কি হৈ আছে মাইদেউতে কিজানি মোক বিচাৰি বিচাৰি হাহাকাৰ কৰি আছে ইমান মৰম কৰি মোক ডাঙৰ দীঘল কৰছি আপাত দৰাটোৰ আগত দেখোন মাইদেউতে হাতে এতিয়া লাজত পৰব আপাই ঘৰত ইমানখিনি ঐ কষ্ট আপা, দিছি গাড়ী ক'ত ময়ো লৈ যাম যদি নকা যাওঁ- দিয়া ঐ নাজিকা ঐ গাড়ী ৰখো হৈছে নি কিয় গাড়ী ৰাখিব দিছে ওডু মোক ঘৰত থৈ গেছো আজি পাছা দিনবাৰ ভাল নহয় মোৰ মনটোও ভাল নহয় আমি বেলেগ একদিন পলাই যাম যো আজি মোক থৈ গেছো অঁ মই তোক কম কম বুলি ভাবি আছিলোঁ তই মাৰা দেখি মই নকলো এইবাৰ দিনবাৰ চাই পেলাই পলাই যাম আৰু জীৱনত ঘূৰি নাও ন অ' নাজিৰকা যৌ গাড়ী ঘূৰৌ চেনিথেৰ ঘৰত দেখনি যৌ ঐ তহঁতৰ কথা ঠিক নাই নেকি একবাৰ যাওঁ বুলি ক'লি একবাৰ নাযাওঁ বুলি ক'লি মাথা চাথা গৰম কৰি দে ৰখো ডাবল ভাড়া দিব লাগিব কিন্তু এই দিম যৌ পইচা ল'বি যৌ ঐ নাজিকা যৌ সোনকালে যৌ যৌ যৌ